নমস্কাৰ বন্ধুবৰ্গ মই ৰিম আৰু আপোনালোকক স্বাগতম জনাইছোঁ ৰিম কি ৰাশি বাণী চেনেলত। আজিৰ ভিডিঅ'টোত আমি জানিম মে' মাহত কোন ৰাশিৰ ওপৰত ভাগ্যৰ কৃপা থাকিব পাৰে, কোন ৰাশিৰ লোকৰ বাবে এই মাহটো ধনৰ লাভ, সফলতা আৰু সুযোগৰ দুৱাৰ মুকলি হ'ব। চাওঁ আহক। মেঘ ৰাশি। মে' মাহত মেঘ ৰাশিৰ বাবে ধনাগমৰ সম্ভাৱনা আছে। যিকোনো ইনভেষ্টমেণ্টৰ ফল ভাল পোৱা যাব। কৰ্মক্ষেত্ৰতো উন্নতি হ'ব পাৰে। বৃষ ৰাশি। এই মাহটোত কিছু পৰীক্ষা আৰু কঠিন সময় আহিব পাৰে, কিন্তু ধৈৰ্য ধৰি আগবাঢ়িলে সফলতা নিশ্চিত। গৃহ জীৱনত আনন্দ আহিব পাৰে। মিথুন ৰাশি। মিথুন ৰাশিৰ লোকৰ বাবে এই মাহটো প্ৰেম আৰু সম্পৰ্কৰ ক্ষেত্ৰত বিশেষভাৱে শুভ। নতুন জনৰ সৈতে চিনাকি হ'ব পাৰে, যাত্ৰাৰ যোগো আছে। কৰ্কট ৰাশি। কাজিয়াৰ সূত্ৰপাত হোৱাৰ সম্ভাৱনা আছে। ক্ৰোধৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব। নিজৰ কামত মনোযোগ দিলে ভাল হ'ব। সিংহ ৰাশি। এই মাহত আত্মবিশ্বাস বৃদ্ধি পাব। যিকোনো নতুন কাম আৰম্ভ কৰিবলৈ সময়টো শুভ। ধনাগমনৰ যোগ আছে। কন্যা ৰাশি। বন্ধুবৰ্গৰ পৰা সহায় পোৱা যাব। যি কাম পূৰ্বে অসম্পূৰ্ণ আছিল সেইবোৰ সম্পূৰ্ণ হ'ব। মানসিক শান্তিও থাকিব। তুলা ৰাশি। প্ৰেমিক প্ৰেমিকাৰ সৈতে সময় ভাল যাব। চাকৰিৰ নতুন সুযোগ আহিব পাৰে। বেছিকৈ খৰচ কৰাৰ পৰা বাছি চলিব। বৃশ্চিক ৰাশি। মে' মাহত ধৈৰ্যৰ পৰীক্ষা হ'ব, কিন্তু পৰিশ্ৰমৰ ফল নিশ্চয় পাব। স্বাস্থ্যৰ ওপৰত যত্ন ল'ব। ধনু ৰাশি। ভ্ৰমণৰ যোগ আছে। মানসিকভাৱে উৎসাহী থাকিব। ধন লগা সম্ভাৱনাও আছে। মকৰ ৰাশি। চাকৰি বা ব্যৱসায়ৰ ক্ষেত্ৰত উন্নতি হ'ব। বেছি চিন্তা নকৰি কামত মনোযোগ দিব। কুম্ভ ৰাশি। মায়াময় সময় আহিব পাৰে। পৰিয়ালত সুখৰ সময় পাৰ হ'ব। শিক্ষা আৰু কৰ্মক্ষেত্ৰ দুয়োটাতে উত্তৰণ হ'ব। মীন ৰাশি। ইমান দিন ধৰি যি কাম ৰখি আছিল মে' মাহত সেয়া পূৰ্ণ হ'ব। ধন লাভ, মান সন্মান পোৱা যাব। বন্ধুবৰ্গ, আপোনাৰ ৰাশি যদি আজিৰ তালিকাত আছিল তেন্তে সদায় আশাবাদী হৈ থাকক, ভাগ্যৰ ওপৰত বিশ্বাস ৰাখক আৰু কাম কৰি যাওক। ধন্যবাদ।